সমিতি আৰএমচিৰ ইয়াতে বৰ্ধিত কাৰ্যনিৰ্বাহক তথা কৰ্মী সভা আছিলে। ইয়াতে আমি উপস্থিত হৈছিলোঁ। আমাৰ সাংগঠনিক দিশত ইয়াত আলোচনা হৈছে। আমাৰ এটাই উদ্দেশ্য যে বৰ্তমান আমাৰ যিখিনি জাতীয় সমস্যা, আমাৰ 17,419টা ফেমিলি ট্ৰাইবেল বেলেন ব্লকৰ গোচৰটো গুৱাহাটী মহামান্য হাইকোৰ্টত আছে। আমাৰ BTC 2003 চনৰ 10 ফেব্ৰুৱাৰী পূৰ্বৰে পৰা বহুতো বনাফাইড চিটিজেনসকলে এতিয়াও ভূমিহীন হৈ বিটিআৰ অঞ্চলত বসবাস কৰি আছে। বিটিআৰ অঞ্চলৰ এতিয়াও সংখ্যালঘু অঞ্চলবিলাকত ৰাস্তা ঘাট উন্নয়নৰ সমস্যা আছে, আন্তঃগাঁথনিৰ সমস্যা আছে। এই সমস্যাখিনি এড্ৰেছ কৰাৰ কাৰণে, সমাধান কৰাৰ কাৰণে আমি সংখ্যালঘু ৰাইজে একগোট হ'ব লাগিব। আজি ৰাজনৈতিকভাৱে BTC অঞ্চলত এক প্ৰকাৰ আমি নিষ্ক্ৰিয় হৈ আছোঁ। এইখন কাউন্সিলত 40 জন নিৰ্বাচিত প্ৰতিনিধি থাকে। তাতে দুৰ্ভাগ্যজনক কথা, সংখ্যালঘু মুছলমানসকলৰ আজি এজনো আমাৰ নিৰ্বাচিত প্ৰতিনিধি নাই, যাৰ কাৰণে চৰকাৰৰ লগত যোগাযোগ কৰি সুবিধা আদায় কৰি আনাৰ ক্ষেত্ৰত আমি বহুতো ক্ষেত্ৰত বঞ্চিত হৈছোঁ। এইবাৰ আমি আৰএমচিয়ে সমগ্ৰ বিটিআৰবাসী মুছলমান সমাজক আমি এই ৰমজানৰ পৰাই এটা আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক দিনত ৰাজনৈতিকভাৱে আমি সচেতন হ'ব লাগিব, আমি ইউনাইটেড হ'ব লাগিব, নহ'লে আমাৰ ভৰিৰ তলৰ মাটি নাইকিয়া হ'বলৈ গৈ আছে। আমি আগন্তুক দিনত আমাৰ ল'ৰা ছোৱালীয়ে ইয়াৰ ফল আমি ভুগিব লাগিব। গতিকে এইটো এটা চেলেঞ্জৰ বিষয় হৈ পৰিছে। আমি চৰকাৰক আহ্বান জনাম, চৰকাৰে যেনেকুৱা ধৰণে আমাক কথা দিছে ঠিক তেনেকুৱা ধৰণে ভূমিহীন মানুহখিনি ভূমিৰ সমস্যা সমাধান কৰা, আমাৰ বেলেন ব্লকৰ যিটো উচ্ছেদৰ সমস্যা আছে সেই সমস্যাৰ সমাধান কৰা, স্থায়ী শান্তি যিটো আহিছে সেইটো প্ৰিভেইল কৰা, এনেকুৱা ধৰণৰ কথাখিনি আমি চৰকাৰক অনুৰোধ জনাম। আৰু সংখ্যালঘু ৰাইজকক আমি স্পেচিয়েলি আৰএমচিয়ে অনুৰোধ কৰিছোঁ যে এইটো আমাৰ একত্ৰিত হোৱাটো সময়ৰ আহ্বান। গতিকে এইখিনিয়ে আমাৰ কথা। চাওক, সেই কথাটোকে আমি কৈছোঁ যে নিৰ্বাচন আহিব যাব, ভোট দিয়াটো আমাৰ ভাৰতীয় গণতান্ত্ৰিক এটা ছিষ্টেম। ভাৰতীয় নাগৰিক হিচাপে আমি ভোট দিবই লাগিব। গতিকে আমি ঐক্যবদ্ধ হ'ব নোৱাৰাৰ কাৰণে ৰাজনৈতিকভাৱে আমি বঞ্চিত হৈ আহিছোঁ বিগত দিনবিলাকত। এইবাৰ আমি আৰএমচি BTCৰ এটা আপোনালোকে জানে সচেতন সংগঠন হিচাপে আমি সংখ্যালঘু ৰাইজক আহ্বান কৰিছোঁ, সংখ্যালঘু দল সংগঠনক আমি আহ্বান কৰিছোঁ যে ক্ষুদ্ৰ স্বাৰ্থৰ বিনিময়ত যাতে জাতিটো আমি ভাগ হৈ ৰাজনৈতিকভাৱে আমি যাতে বিচলিত নহওঁ। আগন্তুক দিনত সকলো দল সংগঠন, সংখ্যালঘু ৰাইজ ইউনাইটেড হোৱাৰ সময় আহি পৰিছে আৰু এটা সময়ৰ আহ্বান হৈ পৰিছে। গতিকে সকলো বুদ্ধিজীৱী, সমাজসেৱক, দল সংগঠন, সংখ্যালঘু ৰাইজক আমি এক হৈ পেলাই আগন্তুক দিনত লোকসভা নিৰ্বাচনত যাতে আমি এটা কিং মেকাৰৰ ৰূপত আমি অৱতীৰ্ণ হ'ব পাৰোঁ, তাৰ কাৰণে আমি ভূমিকা ল'ব লাগিব। এইখিনি আমাৰ আহ্বান।